থাকিব কহলে তোমাৰ মৰম চেনেকা কোনি দিলা শৰীৰত নিদিবা জুয়ে চেনাই ধন বুকু ধন শৰীৰত নিদিবা শৰীৰত নিদিবা জুই ঐ তোমাৰনো মৰমতে অহা যোৱা কৰোঁতে তোমালোক পদূলি দিব নোৱাৰিলে মৰমৰ অভাৱত অহা যোৱা কমিলে মৰি যোৱাটো মৰি আমাৰ বাইলুঙে দেখাব আমি লাইটৰ ব্যৱস্থা কৰিছোঁ সেয়ে আপোনালোকে কাষ চাপি আহিব নালাগে তেওঁলোকৰ অনুষ্ঠান চলি থাকিব লাইট লগাৰ পিছত সকলোৱে দেখা পাব আৰু আপোনালোকে বহি দিয়ক নিজৰ নিজৰ আসনত বহি দিয়ক আমাৰ ফালি দিব এটাকে ও হালদি বাড়িতে হালো ভাই আসলে ভালোকে লগালে খেদা এ সিমেন্ট চাপৰি ছোৱালী মনে কলে মনত পৰি যায় এ সিমেন্ট চাপৰি ছোৱালী এ সিমেন্ট চাপৰিৰ গুৱাহাটী Siemens Gati. Itu bea mereka hundu sek ini dia. Dekhi lalu mereka dekai nai. Dekha tu kau ni mat mereka hundu jai. Yes, Siemens Sapori Swali. Yes, Sukam boleh bhabute. কি হল কি হব এসিমেন্ট চাপৰি এসু কাম বুলি ভাবোতে ও কমিটি এল কপালে দুজনী নহয় গম পা নাই ঘৰতে এজনী চিৰিয়েলত এজনী সেইকাৰণে কৈছো এই আমাৰ কেকে চাৰে এই দুজনীকে পালে এই মোলৈ নপৰে মই ধন শুকালো বাইগুনুস্তিয়া শুকাবলৈ আছেনে কোৱা পিছত এদিন নোখোৱাতে কেনেকুৱা চেহেৰা আছিল গাবলৈ দিয়া এই মই ধন শুকালো এই তোমাৰে বেজাৰত এই তুমি ধান শুকাইছিল কি কৰোঁ ভাৰ হৈ যাওঁগৈ মোহনৰ আগৰ গানবিলাক শুনিছিল নাই মোহনৰ খচা কৰি গাহৰি বাৰীত সোমাই কচু নখাই আছিল হেল্ল'
আপোনালোকে তিথি অনুষ্ঠান চাব নেকি? হেল্ল' বেলেগ দিয়াচোন। চিঞৰি চিঞৰি মানে আমাৰতো মাত ভাঙিছে, মাইক্ৰফোনৰ মাত ভাঙিছে। কিন্তু আমি 5-6 বছৰ এনেকৈ বিহু অনুষ্ঠান কৰিলোঁ, এনেকৈ মজা লৈ এইটো বেলেগ অভিযোগ নহয়নে? এইটো প্ৰথম যে আৰু ৰাইজে উৎসাহ পালে আৰু পিছ এনেকৈ থাকিবই। জয় ৰাম বোলা, আমি বিহু মাৰো ওচৰৰ পৰা বিয়া পতা মানুহ ন, এইকাৰণে দূৰদৰ্শী। তেওঁলোকে জানে ক'ব নোৱাৰি পেট্ৰলৰ দাম গৈ পেলাই 107 টকা হ'বগৈ পাৰে, হয়নে? খৰচ বঢ়াব নোৱাৰি। থেংক ইউ, বৰ ভাল পাইছোঁ। আগতে আমিও বিহুৰ দিনা ওলাই আহিলোঁ, মনত এটা বেজাৰ থাকে যে কৰ্ম যদিও আমাৰ পেচা, তথাপিও যে বেজাৰ থাকে। আপোনালোকে যে ৰৈ দিলে সেইকাৰণে এটা বেলেগ উৎসাহ পাই গ'লোঁ আমিও। সঁচাকৈ বহুত বহুত ধন্যবাদ। বোলে হৰে ইয়াতে মোহনক কোনে কোনে ভাল পায় হাত দাঙকচোন। ইয়াৰ বৰ বেলেগ ফিল। আৰু বাইলুঙক কোনে কোনে ভাল পায় হাত দাঙক। ঠিক আছে, এইবাৰ মই চাম। এইবাৰ হাত দাঙক। মোক কোনে কোনে বেয়া পায়। আপোনাক কিমান বেয়া পায়? টেকেচাই কি সুধিলে আপোনালোকে গম পাইছে জানো? টেকেচাই কৈছে হাত দাঙক, মোক কোনে কোনে বেয়া পায়। গোটেই মুখাই দাঙি দিলে। আকৌ দাঙিছে এইফালে। নাই ছাতি ধৰি আছে ন। আমি এতিয়া বেয়া নাপাওঁ। আচলতে অনুষ্ঠানত এনেকুৱা হয়, শিল্পীসকলৰ অনুষ্ঠান চলি থাকোঁতে বহুত শিল্পীয়ে কৰি থাকে। আমি চবেই শুনো যে হাত চাপৰি বজা, কিন্তু আমি ক'ব লগা হোৱা নাই। আপোনালোকৰ মৰম আছে, আমাক সেইখিনি উৎসাহ দিছে। আৰু আজি হাত চাপৰি নবজালে আমি নধৰোঁ, কাৰণ এখন হাতে ছাতি ধৰি থাকিব, কাৰ হাতত মাৰিব। বহুত বহুত ধন্যবাদ। এটা কথা, এই মৰমটো এই শিল্পীসকলৰ, আৰ্টিষ্ট বা যিয়ে নহওক, এই মৰমটো সদায় ৰাখিব লাগে। নাচাগৰাকীৰ ওপৰতো, নাটক কৰাজনো, ঢোল বজাজনো, চবৰে ওপৰত এই মৰম চেনেহ ৰাখিব লাগে। এইকাৰণে মই এটা কথাই কৈ দিওঁ যে মৰাৰ পাছত ফুল দি লাভ নাই, যদি জীয়াই থাকোঁতে হাফ এটা নিদিয়ে। আজি আজি কিন্তু মণিভোগ লাগিছে ন? মণিভোগ লাগিছিল, কিন্তু অথনিলৈকে ভাবিছোঁ লাগিছিল বুলি, এতিয়া ভাবিছোঁ নানিলোঁ, ভালেই হ'ল। নহ'লে বৰষুণ দিয়াৰ পিছত কোনোবা গাৰ্জেনে নিজৰ ছোৱালী বুলি কোচত দাঙিলৈ গুচি গ'লে। তাৰপিছত আৰু কেকেচাই ক'ত বিচাৰি ফুৰিলে হয়নে? আপোনালোকে সদায় এনেকৈ হাঁহি ফূৰ্তি কৰি থাকক। মানুহৰ জীৱনটো যেন, মানুহৰ জীৱনটো মই আগতে এপিছডতো কৈছোঁ, আপোনাৰ মনত আছেনে? মানুহৰ জীৱনটো যে কচুপাতৰ ঠাইও। সেইকাৰণে প্ৰথম পানীটো সদায় পেলাই দিব লাগে। তাৰপিছত ধুনীয়াকৈ তাত মোৱা মাছ কেইটামান দিয়ক, আদা নহৰু দি থেকিলে মনত পৰিছেনে? সেইটো মানে বাইলুং গোষ্ঠীৰ লগত কাজিয়া কৰিবলৈ মানে চাবলৈ নিদিয়ে যে, সেইকাৰণে আপোনালোকে চাইছে ন সেইটো। ধন্যবাদ ন। আজি গৰু বিহু বুলি গৰু এৰাল দিবলৈ নাপালোঁ, কি হ'ব? মাইকটোকে এৰাল দি ফুৰিব লগা। এটা কথা, আপোনালোকে সকলোৱে বিদুৰ ভাই চালেনে? সঁচাকৈ চাইছেনে? এতিয়া কওকচোন,
কওকচোন বাইলুং দস্তিক বিদুৰ ভাই ভাল লাগে না বেহাৰ বাৰী মানে বাইলুং জনীক ভাল লাগে ৱাটাৰফল কাটা চামুচেৰে যিমানেই হওক মজা এটা কথা ইমান ধুনীয়াকৈ সাজি কাচি আহিছো নহ'লেতো মই পুলিচৰ ইউনিফৰ্মযোৰ পিন্ধি আহিব পাৰিলোহেঁতেন এটা কাৰণে সাজি কাচি আহিছো যে মোৰ বয়ফ্ৰেণ্ড এডোখৰ নাই অ' কোনোবা ওলাব চাকৰি কৰা ছোৱালী ষ্টাইল এইবোৰ একো নাই আজি নে অকণমান আহিছো তাকো চেলেকা চুবুৰীয়া বগী ভেটিজনী নিচিনা হৈ আহিছো মানে ওলাবনে কোনোবা সাপ এখন ডাঙৰকচোন বাৰু চাওঁ এই নহয় নহয় বাইদেউ মই ইয়াত বহি থাকোঁতে বাইদেউৰ কাৰণে বহুত ল'ৰা এইখিনি বাৰু লাইন মাৰি আছিল মই দেখিছোঁ খালি সেই যোনকেইটা লাইন মাৰিছিল দুটো মুখত যেতিয়া বৰষুণ পৰিলে চব ল'ৰা পলাইছে এতিয়া মূৰত সেইবাৰ কি মূৰত গগনা গগনাডাল যে মূৰত লৈ আছ বজাব জাননে নাজানো হা জানো জানো বজাব চাওঁ বজাচোন আপুনি জানে কি আপুনি জানে গগনা আৰু মই নাজানিম নে আহক এইফালে। মই গগনা হাতত তুলি লোৱাৰ লগে লগে ৰাইজৰ চাপৰি আহিব কি কৈছ তই চা মই শিকাই দিছোঁ জাননে নাজানো চাই চাওঁ ল'ব জানিছনে এই এই মই না উশাহটো ল ক'ত এৰি দিছ এই কলিজা ওলাই দেখিছ মই কৈছোনে গগনা হাতত লোৱাৰ লগে লগে চাপৰি বজাব গগনা হাত চাব নহয় শুনি অঁ কি লোৱাৰ লগতে হাত চাব অঁ কিবা শুনিছেনে আপোনালোকে হুলস্থুল নকৰিব না না আকৌ যাব দিয়া আপোনাৰ বিশ্বাসেই হোৱা নাই মনে একদম মনে একদম মনে চাওঁ গগনাৰ লগতে মই দাঁতকেইটা খুৱাব নোৱাৰো দেই উস্তাদি চব কথাতে উস্তাদি চাওঁ লোৱা চা তইনো কি ভাল চাওঁ উশাহটো টানি লোৱা বাবালি কিন্তু খুব ধুনীয়া তুমি গাইছা খুব ধুনীয়া বজাইছা এতিয়া কৈছোঁ গগনা ক'ৰ পৰা হয় গগনা যে লৈ আছে গগনা ক'ৰ পৰা হয় কি গছৰ পৰা গগনা হয় এই নাজানো মূৰ্খ আগতে কৈছোন তই গাহৰি মাংসৰ লগত যে গাজটো যে দিয়ে খাই যে ভাল লাগে সেইটো ক'ৰ পৰা হয় বাঁহ গছ সেইটো খোৱা বস্তু যে জান গগনাটো ক'ৰ পৰা হয় নাজানো তুমি জানানে বজাব বজাই পাইছা নে কেতিয়াবা দিয়া বজোৱা মই বজাওঁ শিকাই দিব লাগিব মই বজালে চকু টোপনিয়াই শুনিব লাগিব দেই কেনে কি বুলি বজায় কি কেও বজা মই কি কেও নবজাওঁ কি খাওঁ বজাওঁ কি খাওঁ আপোনালোকৰ মনে থাকক হয়তে আছে ক'ব হা কি খাওঁ মই কৈ যাম দে কি খাওঁ
হবা বঢ়িয়া বঢ়িয়া আগলৈ মানে আমাৰ যিখিনি নতুন প্ৰজন্ম আছে তেওঁলোকক এটা কথা কৈ থওঁ যে এতিয়া খুব প্ৰতিযোগিতাৰ সময়টো পঢ়াটো নাম্বাৰ 1 হ'ব লাগিব খেলা ধূলাটো কালচাৰেল লাইনটোতো লাইন আহিব দেখিছা নতুন প্ৰজন্মৰ গাত কিমান জোৰ নাটকসকলক আমি ধন্যবাদ জনাব লাগিব আমাৰ নিজৰ ডিপাৰ্টমেণ্টৰ মানুহখিনি পুলিচৰ কথা কৈছোঁ মই তেওঁলোকক ধন্যবাদ জনাব লাগিব সাংবাদিক যিসকল আছিল তেওঁলোকক ধন্যবাদ জনাব লাগিব তেওঁলোকে কিন্তু দিনে ৰাতিয়ে কষ্ট কৰিছে আমিতো ঘৰে ঘৰে সোমাই গ'লোঁ আপোনালোকে হাত দাঙকচোন ইয়াত থকা কাৰ কাৰ কৰোণা হৈছিল আমাৰ হৈছিল কিন্তু চবৰে হোৱা নাই মানে ভালে আছে সকলো এইটো ভাল লাগিছে আৰু ভেকচিন কোনে কোনে ল'লে হাত দাঙিব নালাগে হাত আৰু এটা লেটেষ্ট কুৱেশ্যনটো টীকাকৰণ কাৰ কাৰ হৈছিল আমাৰ এইটো হৈছিল টীকাকৰণ আমাৰ মোহনো টীকাকৰণ মানে যিটো টীকাকৰণ হৈছে য'লৈকে হৈছে মই ক'ব নোৱাৰোঁ চা মানুহে সুধিলে সেইটো এতিয়া তুলসী বুলিহে কওঁ তথাপি আহি থকা দিনবোৰ এনেকুৱা নহওক দেই নতুন বছৰটো সকলোৱে সুখ শান্তি সমৃদ্ধিৰে ভৰি পৰক আমি তাকে কামনা কৰিলোঁ সকলো ভালে থাকক আৰু বেহাৰবাৰী আউটপোষ্ট চাই থাকিব আপোনালোকৰ মৰম আশীৰ্বাদৰ কাৰণে আমি আজি কে মোহন বাইলুং হৈছোঁ গতিকে এই মৰম সদায় থাকক বোলে আও হৰি এতিয়া দেমন গান এটা কোৱা মই এটা বহুত পপুলাৰিটি থকা গান গাম আপোনালোকে মন দি আপুনি হুলস্থুল নকৰিব মানে মই একে ভিতৰৰ পৰা গাওঁ যে চোতাল বহি যাব অঁ একে আপোনালোকে ধুনীয়া শুনিব ফুল ফুলক ৰ'দয়ে ফুল ফুল ফুলক ৰ'দয়ে ফুল হৃদয় সেউজী তে বিনা বিকিয় দিনা কি গাইছে গানটো ইয়াতে কোবাম তোকে কৈ মাজত আকৌ হিন্দীত লাইন শুনাই অ' হিন্দীহে হ'লগৈ নেকি চা বিহু গা বিহু বতৰ ইয়াতে ধুম একেবাৰে কাপোৰ ধোৱা দি বাতি ভৰাই চাগু খাবি মদন দাই বাতি ভৰাই চিৰা খাবি নহয় মোৰ চুগাৰ হৈছে ডক্টৰে মোক চাউল খাবলৈ মানা কৰিছে তেনেহ'লে মদনৰ ডায়েৰী দৈটো কি আকৌ এতিয়া কাৰ ঘৰত ইমান গাই গৰু আছে অ' মানুহৰ ঘৰত এতিয়া গাই গৰু পাইছে নাই ডায়েৰী পাই কিনিব লাগিব হ'ব পিছত আকৌ কোৱা ঐ ছোৱালী আনিবি ককা কোৱা গাই দিয়া আমি ইয়াতে তোমাক ধুই দিওঁ আৰু গাই দিয়া কোৱা ঐ ছোৱালী আনিবি ককা কোৱা তুমি কোৱা মই গাওঁ এই ছোৱালী আনিবি ককাই কি চাই এই ছোৱালী আনিবি ককাই এইটো কি চাবলৈ দিলে তাই কৈছে যে ছোৱালী আনিবি ককাই মোৰ মনি চাই বৰ্ষা তুমি আজি হলা লাৱনীতে হাতে যুগত আদৰি ললা ধুনীয়া ঢোল বজায় কিন্তু ন মোহনে কিন্তু ধুনীয়া ঢোল বজায় তাক দেখিলে নালাগে কিন্তু ন আমাৰ বাইলুংজনীক আজি মৰম লাগিছে একদম কাপোৰ এনেকে টানি একদম বিহুৱতী হৈ আহিছে হয়নে তাই আকৌ হাঁহিলে ডিম্পল পৰে ই হাঁহিলে সেইটো ডিম্পল নহয় ক'ৰবাত খোজ খাইছিল তাইক একদম মৰম লাগিছে এই যে ডাঙৰ আহঁত গছবিলাকত যে ৰঙা কাপোৰ মেৰিয়াই থৈছে সঁচাকে তেনেকুৱা লাগিছে নি বাকলি ভুকুৱামগে একে ঘৰে দি থৈ যাম একে যোৱাতে মন দুৱাৰে দি তুমি সোমালাহি
কথা জানেনে যেতিয়া নাছাৰ বিজ্ঞানীসকলে চাইছিল আমাৰ নক্ষত্ৰটো সূৰ্য তেতিয়া তাৰ পৰা এটা শব্দ চাউণ্ড ওলায় বুলি কৈছিল ফেচবুকত বস্তুটো ভাইৰেল হৈছিল মই ফেচবুকতে চোৱা প্ৰথম হেনো আদি শব্দ হৈছে সূৰ্যৰ নক্ষত্ৰৰ পৰা এই শব্দটো মুখবোৰ জপাইলে কওক এটা খক থেংক ইউ আজি প্ৰথমবাৰ ৰাজহুৱা চুমা পাইছো ৰৈ ৰৈ ৰতি মইনামতি তোমালোকৰ ঘৰলৈ ৰৈ ৰৈ ৰতি মইনামতি সদায় যাব পাৰো মই ৰৈ ৰৈ ৰতি মইনামতি কি কি যদি দিয়া মৰমৰ মান ইমান মৰম কিয় লাগে জানৈ ক'ব মই নোৱাৰো ইমান চেনেহ কিয় জাগে জানৈ বুজাব নোৱাৰো মৰম লাগে তোমালৈ চেনেহ জাগে সঁচাকৈ মৰম লাগে তোমালৈ চেনেহ জাগে সঁচাকৈ জানৈ আমি কেকেইটাই মই যে গান এটা দিছোঁ আপুনি চাইছিলনে একেহে বুলি এইপিনে নাই চোৱা নেকি ন এই বান্ধৈ নৈৰ নাম যিয়েই হওক নাই একেলগে গালে সমানে সমানে গালে গম পাম চাইছেনে নাই চোৱা ধৰা পৰিব এই বান্ধৈ নৈ নাম যিয়ে হওক বৈ যায় যে নিজক পানীটো একেহে চকু যায় যে নিজক লাগে ভাল লাগি যাওক মৰমটো একেহে হেন জানি মোৰে বান্ধৈ মেলি চাম মেলি দে পাছত আকৌ নকবি এনেহে মেলিলে নহ'ব মন জপটো লাগিব ধন ভাবিলে এতিয়া ভাবিল পাতিব পাৰিবিনে বিয়াখন পাতিব পাৰিবিনে বিয়াখন গছৰ আগত কুহি পাত পাতৰ আগত কুলি মাত গছৰ আগত কুহি পাত পাতৰ আগত কুলি মাত ঢেকি খাল কতৰাই মাতে ভনী দিও মোহনী ডাল বনৰে বা অকলি যৌবনদৈ আকৌ মাৰ কবি গৈ হয়নি লগে পালে জুৱাই বুলিবলৈ মেখেলা পিন্ধিলে ফৰক চিলাই লবি চুটি চুটি কৰি আৰু গাব লাগিব ক্ষমা কৰি দিব যিসকল আই আছে তেওঁলোকক ক্ষমা কৰি দিব যিসকল ডেকা ল'ৰা আছে নিজৰ ভাই ককাই বুলি ক্ষমা কৰি দিব যিসকল গাভৰু ছোৱালী কণ ছোৱালী আছে তেওঁলোকেও নিজৰ দাদা বুলি ক্ষমা কৰি দিব যিসকল বোৱাৰী আছে তেখেতসকলেও নিজৰ গিৰিয়েক বুলি ক্ষমা কৰিব তেওঁলোকেও নিজৰ ভাই বন্ধু বুলি ক্ষমা কৰি দিব সকলো ভালে থাকক কুশলে থাকক বেহাৰ বেৰ অদ্ভুত চাই থাকক আমি তাকেই কামনা কৰিলোঁ বোলে আও হৰি ধন্যবাদ লাখুটি মূৰৰে আমাকো আছিলি দিবা লাহৰি গাহাটো কৰিল খিটি খিটি কৰি লাহৰি মাতো মানি তাতে নোবাই আছিলা আহি ওলালো তাত লাহৰি বহিবলৈ
হীৰা পাৰি দিছিলা গাত নাটৰ নীল চহপচ ঢোল মাত ঢোল চাকপে ঘনাই ঘনাই খুটা চিকে আৰু চিকে নাচনি আৰু চিকে নাচনি এই মাইনাগৰাকীৰ কাৰণে চবৰ কাৰণে হাত চাপৰি স্পেচিয়েলি মাইনাগৰাকীৰ কাৰণে দেই তোমাৰ নামটো কি My name is Sabrina Kolita. তেওঁ ভালে থাকক তেওঁ এই যে আমাৰ এই ডাঙৰ অকণমান তেওঁতকৈ ডাঙৰ ছোৱালীকেইজনী আমিবোৰ চব আছোঁ তেওঁ যে সাহ নকৰাকৈ এনেকৈ বিহু নাচিবলৈ আহিছে এইটো ডাঙৰ কথা এনেকুৱা কণবিলাকে এটা সময়ত গোটেই অসম বা ভাৰতৰ নাম হয়গৈ হয়নে বাৰু এই ছোৱালীজনীক আশীৰ্বাদ কৰিব তাইৰ বয়সত চাগে আমিবোৰ জন্মই হোৱা নাই থেংক ইউ আমি অনুষ্ঠান সামৰিছোঁ খালি কৈ থৈ যাওঁ জীৱনত যিমানেই দুখ নাহক কিয় দুখ মনেৰে কেতিয়াও নাথাকিব আৰু চকু পানী কেতিয়াও জমা কৰি নাৰাখিব মানুহ আগুৱাই আগুৱাই আহি আছে জীৱনত যিমানেই দুখ নহওক কিয় চকু পানী কেতিয়াও জমা কৰি নাৰাখিব কাৰণ জমা হৈ থকা পানীত মেলেয়া মহে কণী পাৰে থেংক ইউ আজিলৈ সামৰিছোঁ সদায় এনেকৈ হাঁহি থাকিব বেহৰবাৰী আউটপোষ্ট চাই থাকিব ধন্যবাদ